গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? শ্বেয়াৰৰ দোকানৰ পৰা কেপচুলৰ দোকানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া মানে এটা যাম পাৰ্টি খাবলৈ, দিনত এটা পাৰ্টি খাবলৈ গ'লোঁ। তো দিনত ভিডিঅ' নবনালোঁ, এতিয়া যাম স্কচৰ ঘৰলৈ। তো তাত গৈ আছোঁ, ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তো চাই থাকক ভিডিঅ'টো, আপোনালোকে কিমান মজা হৈ আছে ভিডিঅ'টো, আপোনালোকে চাই থাকক। সেই ৰস্তু এতিয়া গৈ আছোঁ, আপোনালোকে গম পাইছে চাগে আজি আমাৰ স্কচৰ বাৰ্থডেত গৈ আছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, পূৰা একদম মজাদাৰ হ'ব গৈ আছে। যাব নোৱাৰিলোঁ দিনত, মানে মোৰ নলবাৰীত এটা মানে প্ৰগ্ৰেম আছিল, মানে খানা এটা আছিল, সেইকাৰণে দিনত যাব নোৱাৰিলোঁ। এতিয়াতো যাবই লাগিব, স্কচৰ বাৰ্থডে মানে বহুত দিন আগৰ পৰা কৈ আছে আৰু ময়ো জানো, সেইকাৰণে স্কচৰ বাৰ্থডেত এতিয়া গৈ আছোঁ। এতিয়া লগতে ব্লগটো বনাই আছোঁ। এতিয়া ৰাতি খানা হ'ব, তাতে খানা চানা ফাইনেলি গাইছ আহি পালোঁ। মাংস বনাই আছে, মানে মাংস বনাবৰ কাৰণে ৰেডি কৰিছে। এয়া মাংস কিহৰ মাংস? পাঠাৰ মাংস, চিকেন। আমি এতিয়া ঘুকি ঘুকি খাম। মই মানে অলপ চাহ খাব গ'লে আছোঁ, কিন্তু স্কুলে মোক গালি ধৰিছে। আমাৰ চেনেলটো বাহাৰ কাৰণে গালি ধৰিছে, কিন্তু আমাৰ ইয়াত যাম, ইপিনেদি যাম। মাংস কৰিলে মাৰিব পৰা নাই, এনেকৈ যাই আছোঁ এতিয়া। মাংস চাংস উতল দা আৰু ৰাণা ইয়াৰ ৰাণা পুৰা ৰান্ধাত লাগি গৈছে। কি ক'ব নেফলা মাংসখিনি লওক। ছাগলীৰ মাংস আনিছোঁ। ছাগলী নে ব্ৰইলাৰ নে ছাগলী? ছাগলী চিকেন। ইয়া পাঠাৰ মাংস চিকেন হ'ব ন? কিবা এটা ডাইলগ এটা মাৰি দিয়ক, নতুন ডাইলগ এটা। কি ক'ম, বহুত খালোঁ বাৰ্থডে, বহুতো ঘূৰিলোঁ বাৰ্থডেত, বহুতো খালোঁ বাৰ্থডে, কিন্তু স্কচৰ দৰে বাৰ্থডে ক'তোৱে দেখা নাপালোঁ। হে বঢ়িয়া আৰু এতিয়া আমাৰ উৎপল মিশ্ৰ আহি গৈছে। থৈ দিছে মাদাৰে। মই কৈও আহি গৈছে, কৈও কি ক'বা? বম মানে কিবা এটা ডাইলগ এটা মাৰি দিয়া, বেতল দালি কিবা এটা ডাইলগ মানে। বহুত গুৱাহাটীৰ ট্ৰাফিক জাম, বতৰত খাবা, গুৱাহাটীত ট্ৰাফিক জাম, বতৰত খাবা। তই বাংলা বুলি কি হ'ল জখিন তোৰ থগা ইনষ্টাগ্ৰামত নহয় বালত যাক কৈছিলি। আৰু আমাৰ পাপা আহি পালে। পাপা কি কবি? কিবা কৈ দে। হ'ব দে গাইছ, দুটাই গোটেই কি ক'ম আৰু গাইছ নে কি? কি কবি? তাত চবে গছ মোক আটা পাৰে গালি দি। আমাৰ আইতাও বেলেগ, আইতা আমি এবাৰ ফুৰি কি ক'ব এটা গিফ্ট লৈ আহিছোঁ, গিফ্টটো কালি দি দিম। আৰু এতিয়া আমি এনেকৈয়ে পূৰা গাড়ী ঠেই লগাই আছে। মোবাইলটো ধৰক। নাজানি না গাইছ এতিয়া আমাৰ পংকজ ভাইয়ে এটা ডাইলগ মাৰি দিব। ডাইলগটো মাৰি দিব ভাই। কাপোৰ পিন্ধিলে তাৰ ছোৱালীৰ মহিমা সেইকাৰণে সুধিবৰ মন যায়, এই ছোৱালী প্ৰেম কেই প্ৰকাৰ। আৰু এতিয়া আপোনালোকক আমি দেখাই দি আছোঁ পংকজৰ পত্নী। তো কি ক'বা জিমি বাইদেউ? কিবা এটা কৈ দিয়া। আমাৰ পংকজৰ পত্নী, শিখৰ দিছা পত্নী। অ' মাই গড, পত্নীয়ে শিখৰ খায়, দেখিছে? ভিডিঅ'টো ব্লগটো বনাইছোঁ। আৰু আমি এতিয়া MLA মাতি লৈ আহিলোঁ, কৰি আছোঁ, খানা চানা বনাই আছোঁ একদম। আৰু এতিয়া খানা আৰম্ভ হৈ গ'ল। দেখাই দিয়া, খানা আৰম্ভ হৈ গ'ল, পূৰা মাৰি আছে আছে আৰু বাকীকেইটা খাওঁ দিয়ক। আৰু কি কৰে আৰু দিয়ক। ৰ'ব আপোনালোকক এটা বস্তু দেখাম, ইণ্টাৰেষ্টিং বস্তু। আপোনালোকে চাওকচোন, এই পাতখান চাওক, সেই পাতখান চাওক। মই গৈছিলোঁ ইয়াতে, আছে খাই এখান নাম বলে কোনে গৈছে? এওঁ খাইছে পুৰা একদম চাই শেষ কৰি দিছে। বাক্যখন ভয়ানক খাইছে, পুৰা খাই শেষ কৰি দিছে। আৰু নামটো কওঁ তোমাৰ? মুন্না ভাই MBBS। কলা আপা আমাৰ দক স্কচ মাৰি থাকা, পেৰি আছে পুৰা পেৰি থাকা। আৰু ফাইনেলি গাইছ ভাত চাত খাই এতিয়া পুৰা ভাগৰ লাগিছে। আৰু স্কচহঁতৰ ঘৰৰ বিচনাত একদম শুই পৰিছোঁ। খাই উঠি পেলাই আপোনাৰ বহি থকাটো মোৰ কাৰণে পচিবল নহয়, সেইকাৰণে বিচনাত অলপ শুই পৰিছোঁ। আৰু স্কচত ভিডিঅ' চাই আছে আমাৰ। মই এতিয়া শুই আছোঁ, শুই থাকি অলপ ৰেষ্ট লৈ লওঁ। অলপ পিছত এতিয়া যাত্ৰা আৰম্ভ কৰি দিয়ে। যাওঁ পাই পাই আৰু ৰাতি দেৰি গ'ল না, বহুত 11টা বাজিব।
গাইজ কিমান ঘুৰিব আৰু অলপ সময় ৰেষ্ট ল'লোঁ লৈ পেলাই এতিয়া যাবৰ কাৰণে ওলাইছোঁ আৰু ঘৰত এতিয়া বাজিল 11:30 ৰাতি আৰু এতিয়া যাই অলপ শুই দিম আৰু স্কুলত সোমাই আছে ইয়াতে চাক ভিডিঅ' চাই আছে MLA হঁতৰ স্কুলত ভিডিঅ' চাই আছে মাথোৱাৰ ভিতৰত দেখাই আছোঁ কি আছে স্কুলত চাই আপোনাৰ দেখাব নোৱাৰি আৰু এইটো চাওক আৰু এতিয়া মই যাওঁ ঘৰত আৰু এতিয়া শুই থাকিম তো বলক যাওঁ বাই বাই লেটছ গো ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ লেটছ গো গাইজ খানা পিনা হৈ গ'ল এতিয়া স্কুলত তাতে এতিয়া ঘৰত যাবৰ কাৰণে ওলাইছোঁ তো এতিয়া যাওঁ বাইক ষ্টাৰ্ট দিওঁ এতিয়া ৰাতি বাজিল আপোনাৰ 11:45 আৰু এতিয়া বাইক ষ্টাৰ্ট দিওঁ তো যাই থাকোঁ এতিয়া দেৰি কৰি লাভ নাই তো বলক এতিয়া